আজি আপোনালোকৰ মাজত আমাৰ জীৱনত ঘটা বহুত ডাঙৰ ঘটনাৰ এটা বিষয়ে অলপ জনাবলৈ আহিলোঁ। মোৰ পাছৰ ভাইটিটোৰ এক্সিডেণ্ট হ'ল, বাইক এক্সিডেণ্ট। বহুত বেয়াকৈ হ'ল এক্সিডেণ্টটো। আল্লাই বচালে, আল্লাই নবচোৱা হ'লে আজি আমি এইটো দিন নেদেখোঁ। আল্লাই বহুত ৰহম কৰিলে আমাৰ ওপৰত, মোৰ জানটো বহুত ৰহম কৰিলে। আল্লাহৰ ওচৰত আমাৰ লাখ লাখ শুক্ৰিয়া আদায়। আবা মছজিদৰ পৰা আহি তাক অকণমান দোৱা কৰি দিছে। চবৰে আমাৰ অন্তৰখন বহুত ভাঙি পৰিলে তাক তেনেকৈ দেখি। আমাৰ জীৱনত এনেকুৱা এটা দিন আমি নাই দেখা। ভাইটি এনেকুৱা এটা মৰমৰ, আমাৰ বুলিয়ে নহয় যাৰে নহওক তেনেকুৱাই লাগিলে হয়। ইমান দুখৰ দিন এটা আমি আজি দেখিলোঁ। এক্সিডেণ্ট হৈ সি ইমানেই কষ্ট পালে। ভৰিত দুখ পাইছে, নাকত দুখ পাইছে, নাকত অলপ বেয়াকৈ দুখ পাইছে, সি বহুতখিনি দুখ পাইছে। এতিয়া অকণমান ভাল হৈছে বাৰু আল্লাই কৰাত। আল্লাহ শুকুৰ আলহামদুলিল্লাহ। মানুহবোৰ খবৰ কৰিবলৈ আহি আছে। আমি চব তাৰ ওচৰতে আছোঁ। তাক হস্পিটেলত 2 দিন ৰাখিলে, তাৰপাছত আমি ৰিলিজ লৈ আহিলোঁ। এতিয়া অকণমান সি আৰাম পাইছে, আল্লাহৰ হুকুম। এহেঁতিকেইটা মোৰ বহুত মৰমৰ। আল্লাই সদায় সিহঁতক ভালে ৰাখক, মোৰ হায়াতো সিহঁতক দিয়ক আল্লাই। মই সদায় মোৰ দোৱা সিহঁতৰ লগত, আল্লাই সদায় ভালে ৰাখক। আজি তাক এনেকৈ দেখি আমি সকলোখিনি বহুত ভাগি পৰিছিলোঁ। আল্লাই ৰহম কৰিলে। আল্লাহৰ ওচৰত লাখ লাখ আমি শুক্ৰিয়া আদায় কৰিছোঁ। আপোনালোকেও আমালৈ দোৱা কৰিব। তাৰ মূৰটো বিষাইছে অকণমান, মূৰটো মই পিটিকি আছোঁ। এই সময়খিনি মই আপোনালোকৰ ওচৰত এইকাৰণেই শ্বেয়াৰ কৰিছোঁ যে মই জীৱনত ফাৰ্ষ্ট টাইম এনেকুৱা এটা ছিটুৱেশ্যন পাইছোঁ যে ইমান মৰমৰ মানুহ হেৰুৱাই দিয়া ভয়টোৰ ওচৰৰ পৰা আহিছোঁ আমি। কেনেকুৱা সময় লাগিলে নহয়, আমাৰ বহুত কষ্ট পালোঁ আমি। এতিয়া আল্লাই চব ঠিক কৰিছে, আল্লাহ শুকুৰ আলহামদুলিল্লাহ। তাৰ মানুহজনী এইটো সহ্য কৰিব নোৱাৰি, এই দুখটো সহ্য কৰিব নোৱাৰি তাইও চেঞ্চলেছ হৈ গ'লগৈ। তাইকো আকৌ হস্পিটেলৰ পৰা অনা হৈছে, হস্পিটেললৈ নিয়া হ'ল। তাৰপিছত তাই ঠিক হ'ল বাৰু এতিয়া আল্লাহৰ হুকুম। এতিয়া তাই ঠিকে আছে, তাৰ লগতে আছে। নিজৰ মানুহটোক সেই অৱস্থাত দেখিলে এজনী ঘৈণীয়েকৰ কি অৱস্থা হ'ব পাৰে আপোনালোকেতো বুজি পাইছে ন। মানুহবোৰো খবৰ কৰিবলৈ আহি আছে। ওচৰ চুবুৰীয়া সকলো পৰিয়ালৰ মানুহ আমাক বহুতখিনি শক্তি দিলে, বহুতখিনি সাহস দিলে। আমি বহুতখিনি সাহস পালোঁ। তাৰ মানুহজনীৰো গাটো বহুত বেয়া হৈ গৈছিলেগৈ, তাই বেহুচ হৈ গৈছিলে যে, সেইকাৰণে তাৰ মনত আকৌ ভয় সোমালে। তাইক মাতি মাতি তাইক ধৰি থাকেহি। এক্সিডেণ্টটো মানে ভাইটিৰ গাত ইমান দুখ নাই। সি এফালৰ পৰা গৈ আছিলে, সেইফালৰ পৰা মানে বাইকত ল'ৰা এটা আহি স্পীডতে আহি আছিলে অলপ, মানে সি শিলগুটিত শ্লিপ খাই আহি পিনে ইয়াক মাৰি দিলে। আকৌ কি হ'ল, ওচৰৰে জিমটোলৈ গৈছিলে, ওচৰতে আছিলে বুলি সেইদিনাখন আকৌ হেলমেটটো পিন্ধি নগ'লে। আনকালে য'লৈ যায় তালৈ হেলমেট পিন্ধি যায়, সেইদিনাখন হেলমেট নিপিন্ধাৰ কাৰণে আজি এইটো দিন হ'ল। সেইকাৰণে আপোনালোকেও আমালৈ দোৱা কৰিব। আৰু আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ, হেলমেট নিপিন্ধাকৈ ক'তো নাযায় যাতে। আৰু গাড়ী ঘোঁৰা চলালে লাহেকৈ চলাব, ভালকৈ চলাব, নিজৰ কথা চিন্তা কৰি। আপোনাৰ জীৱনটো আপোনাৰ নিজৰ কাৰণে আৰু ভালপোৱা মানুহখিনিৰ কাৰণে বহুত মূল্যৱান। সেইকাৰণে নিজৰ কথা চিন্তা কৰি গাড়ী ঘোঁৰা ভালকৈ চলাব, সদায় হেলমেট পিন্ধি যাব।